মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকৰ মাজলৈ এটা কবিতাৰ আবৃত্তি আগবঢ়াবলৈ লৈছোঁ। কবিতাৰ শিৰোনামা আমাৰ জাতীয় পতাকা। কবি এখুত ককাইদেউ নৱকান্ত বৰুৱা। তিনিবৰণীয়া জাতীয় পতাকা নীল আকাশত নাচে, ওপৰে গেৰুৱা, মাজত শুকুলা, তলত শ্যামল আছে। বগাৰ মাজত অশোক চক্ৰৰ চিত্ৰ জিলিকি ৰয়। আমাৰ জাতীয় পতাকাখনিৰ কদাপি নহয় ক্ষয়। আজিলৈ ইয়াতেই সামৰা হৈছে। কবিতাৰ আবৃত্তি শুনি ভাল লাগিলে লাইক কৰিবা, লগৰ বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিবা আৰু লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা।